আজি মোৰ নাচিবলৈ বৰ মন গৈছিল কিন্তু মই নাচিবই নাপালোঁ ইমান বাৰিষা বতৰত কেনেকৈ নাচিম বোকা চুখা চব মেখেলা চাদৰে গেলা হৈ যাব চাগে এতিয়া কোনো নেনাচে বোলে মোৰ তেনেকুৱা কিবা মোৰ দুষ্কেইটা সেইকাৰণে কি কৰিম আৰু এতিয়া নাচিব নোৱাৰিম নহয় বৰ নাচিব মন গৈছিল জানা নাই এতিয়া মই কি কৰিম বাৰু সিফালে এনেকুৱা বৰষুণ দিছে ঘৰনো কি কৰি ৰাখিব পাৰিছোঁ বলক এনেই বাৰতে যাওঁ এই চাওক বাহিৰতো অলপ অলপ টিপনি মাৰি আছে বৰষুণকেইটা টুক টুক টুককৈ অলপ অলপ পৰি আছে এই চাওক ইয়াত কোনোবাই ঢোল বজা আছে নেকি এনেই কিবা কৰি আছে এই চাওক এটা আমাৰ ভাৰাণ্ডাটো এই চাওক এই আমাৰ গেট কি কৰিম আৰু বাৰটোকো একো লগৰ চগৰো নাই বৰষুণো অলপ অলপ দি আছে অলপ পিছত চাগে আৰু বেছি বৰষুণ দিব ইমান বৰষুণ গোটেই বৰষুণ দিছে কেনেকুৱা বৰষুণ দিছে উপায় নাই এতিয়া বাহিৰত বৰষুণ কেনেকুৱা নাচিম এতিয়া কি হ'ব আৰু একো কৰিব নোৱাৰিম আৰু এতিয়া ভাবিছোঁ মই মাৰ কিটচেন ৰুমতে যাওঁ কি বনাইছে বা চব্জি চাই লওঁ বলক আহক আপুনিও আহিব আকৌ দেই বলক কিটচেন ৰুমটো চাই আহোঁ বলক কিটচেন ৰুমটো চাই আহোঁগৈ চাওঁচোন ইয়াত কি আছে ৱাও ইয়াত মাংস আছে দেখোন গাহৰি মাংস মায়ে বইল কৰি থৈছে মানে তেনেকুৱা কথা ভালকৈ বনাব চাগে দেই মায়ে একদম মজাকে মই খাম আৰু মাংসটো ধুনীয়াকৈ ৱাও গধুৰ আছে দেই বহুত তাৰপিছত এতিয়া চাব এতিয়া এইটো ডিমৰু পাত আৰু আলু এই চাওক ডিমৰু পাত আলু মস্তিকৈ খাম একদম এইটো নহৰু পিঁয়াজ জলকীয়া নহৰু পিঁয়াজ গাহৰি মাংস আলু ডিমৰু পাত এই চাওক ইমান ধুনীয়া গোন্ধ মায়ে ইমান টেষ্টিকৈ বনাইছে একদম তেলতেলীয়া আলু আছে ইয়াত গাহৰি মাংস আছে ইমান টেষ্টি ধুনীয়া একদম বহুত ধুনীয়া আছে খাবই মন গৈছে আৰু মোৰ না জলদি বনোৱা চোৱা এইটো মাংসটো এইটো পাত ডিমৰা পাতো লগতে লগাইছে ভাজিছে মায়ে ভাজি আছে টেষ্টি একদম ধুনীয়া আৰু টেষ্টি হ'ব চাগে ৱাও ইমান টেষ্টি